গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা 6 ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইতিমধ্যে এটা নটিচ জাৰি কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে। চ' নটিচটোত হ'ল যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যে 6 ছেমিষ্টাৰৰ অনলাইন আৰু অফলাইন এক্সাম ল'বলৈ সাজু হৈছে। চ' কেনেকৈ ল'ব অফলাইন এক্সাম আৰু কেনেকৈ ল'ব অনলাইন এক্সাম তাৰ বাবে এইটো নটিচ দিয়া হৈছে। চ' এইটো ভিডিঅ'ত মই ক'ম যে অফলাইন এক্সাম কেনেকৈ দিব আৰু অনলাইন এক্সাম কেনেকৈ দিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চ' এইটো হ'ল অফলাইন এক্সামৰ প্ৰচেছ। চ' অফলাইন এক্সামৰ কাৰণে আপুনি স্কুল কলেজত যাব লাগিব। স্কুল কলেজত যাই আপুনি এক্সাম দিব লাগিব। তাতে কোনো ধৰণৰ আপোনাৰ এক্সটাৰ্নেল এক্সামিনাৰ নাথাকে আৰু আপোনাৰ 50 মাৰ্কৰ কুৱেশ্যন পেপাৰৰ এনচাৰ কৰিব লাগিব। অনলি 50% এনচাৰ কৰিব লাগিব, 50%। আৰু আপোনালোকৰ ফিজিকেল যিটো ডিষ্টেঞ্চ 6 ফিট হ'ব লাগিব। 6 ফিট আপোনালোকে দূৰে দূৰে এক্সাম হলত বহিব লাগিব। আৰু আপোনালোকে এলকহল বেছ হেণ্ড চেনিটাইজাৰ ইউজ কৰিব লাগিব হেণ্ড ৱাছৰ কাৰণে। আৰু আপোনালোকৰ যিটো থুক সেকাৰ আছে সেইটো আপোনালোকৰ ৰুমত পেলোৱা নিষিদ্ধ কৰা হ'ব। আৰু আপোনাৰ বাবে য'ত চিটৰ ব্যৱস্থা কৰা হ'ব তাতে আপুনি বহিব লাগিব এক্সাম হলত। আৰু ইয়াতে আপোনাৰ কোনো ধৰণৰ পাৰ্চনেল বস্তু বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিব। আপোনালোকে কলেজত যিটো পথেৰে সোমাব বা যিটো ৰাস্তাৰে সোমাব ঠিক সেইটো ৰাস্তাৰে আপোনালোকে কলেজৰ পৰা ওলাই আহিব লাগিব বা এক্সাম হলৰ পৰা ওলাই আহিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো আইচলেশ্যন ৰুমৰ কথা কৈছে 14 নম্বৰটোত এইটোত। চ' ইয়াত কলেজত আইচলেশ্যন ৰুমৰো ব্যৱস্থা কৰা হ'ব। আৰু ষ্টুডেণ্টে যিকোনো ষ্টুডেণ্টে আপোনাৰ ঘৰৰ কাষতে থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি কলেজ আছে তাতেও আপুনি এক্সাম দিবলৈ বহিব পাৰিব। চ' যদি আপোনাৰ স্কুল কলেজ আপোনাৰ বহুত দূৰত তেতিয়াহ'লে আপুনি কাষত থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজ হ'লে তাতেও আপুনি এক্সাম দিব পাৰিব। এতিয়া মই কথা পাতিম অনলাইন এক্সাম কেনেকৈ হ'ব। চ' ইয়াতে যিটো প্ৰচেছ আছে তাতে অনলাইন এক্সামৰ বিষয়ে কোৱা হৈছে। চ' ইয়াতে আপোনালোকৰ 1 নম্বৰটো কেণ্ডিডেটে লগ ইন কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডিটো এটা নিৰ্দিষ্ট সময়ত। তেতিয়া আপুনি তাতে কুৱেশ্যন পেপাৰটো শ্ব' হ'ব। আপুনি কুৱেশ্যন পেপাৰটো পাই যাব। আৰু আপোনাৰ যিটো লগ ইন আইডি হয় সেইটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত পঠিয়াই দিয়া হ'ব। চ' ইয়াতে আপোনালোকৰ A4 সাইজ পেপাৰ কিনি ল'ব লাগিব। মেক্সিমাম 10 পেজ লাগিব। 10 পেজত আপোনালোকে এক্সাম দিব লাগিব, 10 পেজৰ ওপৰত নহয়। আৰু আপোনালোকৰ 10 পেজ নাম্বাৰটো লিখিব লাগিব 1 2 3 এনেকৈ যিমানকেইটা পেজত আপোনালোকে লিখিব বিচাৰে ঠিক পেজ নাম্বাৰটো দিব লাগিব। আৰু যিটো ফাৰ্ষ্ট পেজত আপোনালোকৰ ৰোল নম্বৰ, ছাবজেক্ট আৰু কোড এটচেট্ৰা বহাব লাগিব। আৰু আপোনালোকৰ মোবাইলেৰে ফটো ল'ব লাগিব বা স্কেন কৰিব পাৰে। স্কেন বা ফটো লোৱাৰ পিছত আপোনাৰ যিটো এনচাৰ, যিটো ফটো ল'লে আপুনি সেইটো PDF বনাব লাগিব। PDF ফৰ্মেটত আপোনালোকৰ যিটো লগ ইন আইডি হয় লগ ইন আইডিটো লগ ইন কৰি তাতে আপলোড দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াতে যেতিয়া আপুনি আপলোড কৰিব, আপলোড হোৱাৰ পিছত আপোনাৰ আপলোড ছাকচেছফুলি বুলি আপোনাৰ ডিছপ্লেত শ্ব' হ'ব। আৰু আপোনাৰ যিটো PDF ফাইলৰ ৰিনেম কৰিব লাগিব। যদি বেলেগ ধৰণৰ কিবা নাম থাকে তেতিয়াহ'লে আপোনাৰ PDF ফাইলৰ নাম ৰাখিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু লগতে ছাবজেক্ট কোড, যিটো আপোনাৰ ছাবজেক্ট কোড হয় কোডটো লিখি আপোনাৰ PDF ফাইলৰ নেমটো বনাব লাগিব। আৰু ইয়াতে কোৱা হৈছে যদি আপুনি কোনো শ্ল' নেটৱৰ্কৰ কানেক্টিভিটিৰ কাৰণে আপলোড দিব নোৱাৰে তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ আপোনাক সহায় নকৰে বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ ৰিস্ক নলয়। আৰু ইয়াতে কি হৈছে, ষ্টুডেণ্টে কাষত থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিকোনো এটা কলেজত আপোনালোকৰ এনচাৰটো জমা দিব পাৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো, কেনেকৈ আপুনি অনলাইনত এক্সাম দিব আৰু অফলাইনত এক্সাম দিব ফুল প্ৰচেছ। ইয়াৰ বিষয়ে যদি আপুনি আৰু বেছিকৈ জানিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যিটো স্কুল কলেজৰ প্ৰিন্সিপাল হয় তাতেও আপুনি ফোন কৰি ভালদৰে জানি ল'ব পাৰে বা আপোনালোকৰ টিচাৰৰ লগত আলোচনা কৰি ল'ব পাৰে। চ' ইয়াৰ পিছত মই ভিডিঅ' লৈ আহিম যে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত লগ ইন কৰি কেনেকৈ অফলাইনত এক্সাম দিব নে অনলাইনত এক্সাম দিব অপশ্যনটো চিলেক্ট কৰিব লাগিব আৰু তাতে
এটা এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। চ' ইয়াৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু মই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপুনি অতি সোনকালে পাই যাব।